জীৱনত কেতিয়াও হতাশ নহ'ব, কাৰণ আমাৰ জীৱনটো লুডু খেলৰ নিচিনা। 6 পোৱাৰ আশা কৰোঁ যদিও এক পালেও আগুৱাই যাব লগা হয়। বহু সময়ত 6 পালেও একো কামত নাহে। যদি আপুনি সেইবোৰ কথা ভাবি থাকে, যিবোৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, তেন্তে আপুনি নিজৰ সময়বোৰক নষ্ট কৰাৰ বাদে আৰু একো কৰি নাথাকে। যি দেশত ধনী কৃপণ হয়, দৰিদ্ৰ ভয়ত থাকে, জ্ঞানী লুকাই থাকে আৰু মূৰ্খই মঞ্চত ভাষণ দিয়ে, সেই দেশ সোনকালেই ধ্বংস হয়। যদি মোক আপুনি বেয়া পায়, পাওক, কিন্তু মোৰ বিষয়ে আনৰ আগত বেয়াকে কৈ আনক সাঙুৰি নল'ব। লগত থকা মানেই আপোন নহয়। যিয়ে নিস্বাৰ্থভাৱে সুখে দুখে সকলো সময়ত লগত থাকে, তেওঁ আন হাজাৰজনতকৈও বিশেষ। সত্যৰ সন্ধান কৰা সহজ নহয়। সত্যৰ সন্ধান এক বিশেষ যাত্ৰা, য'ত তথ্য আৰু জ্ঞানৰ পাৰ্থক্য স্পষ্ট হৈ পৰে, য'ত সন্দেহ শেষ হয় আৰু আমাক এই যাত্ৰাই জীৱনৰ আটাইতকৈ গভীৰতকৈও গভীৰতালৈ লৈ যায়, য'ত বহুতে যাবলৈ ভয় কৰে। সকলোৱে নিজ নিজ পৰিস্থিতিৰ পৰা ওপৰলৈ উঠি সফলতা অৰ্জন কৰিব পাৰে, যদি তেওঁ কামটোৰ প্ৰতি সমৰ্পিত আৰু উৎসাহী হয়। সুন্দৰকৈ মিছা কথা কোৱা মানুহবোৰ সকলোৰে ওচৰত প্ৰিয় হয়। অপ্ৰিয় হয় কেৱল মুখৰ ওচৰতে সঁচা কথা কোৱা মানুহ। 100জনমান বন্ধু থকাটো সৌভাগ্য নহয়। সৌভাগ্য এনেকুৱা এজনৰ লগত বন্ধুত্ব থকাটোহে, যিজনে তেতিয়াও আপোনাৰ লগত থাকে, যেতিয়া 100জনে আহি আপোনাৰ বিৰুদ্ধে থিয় দিয়ে।